My heart rages around like an ocean in my head because there are so many things that I left unsaid. I can almost feel you walking in the distance, but I know that it's not reality. If you are echoing around inside these parallel dimensions all alone, know I'll find you in my dreams. My heart rages around like an ocean in my head. I can almost feel you walking in the distance, but Good morning guys. এয়া মোৰ টেস্টি আমি ডাল পুৰি ৰেডি হৈ গ'ল। আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে? যদি নাই খোৱা তেতিয়াহ'লে বনাই খাব এবাৰ, বহুতে বেছি টেস্টি লাগে। আৰু এয়া মই আপোনালোকক দেখাইছোঁ, একদম ধুনীয়াকৈ স্প্ৰেড হৈ গৈছে দাইলখিনি ইয়াৰ ভিতৰত। একদম ইজি হয়, আপোনালোকে এনেদৰে এবাৰ বনাই welcome back to my channel Sunscreen. আশা কৰিছো গাইস আপোনালোক সকলোৱে ভালে আছে, ময়ো যেনিবা ভালে আছো। আজি আকৌ এটা পাৰ্পল হল ভিডিঅ' লৈ আহিছো। সিদিনাখন পাৰ্পল হল ভিডিঅ' এটা দি দিছিলোঁ, যদি আপোনালোকে বৰে হৈছে চাগে। একো নাই, তথাপিও বৰ হ'লে আপোনালোকে যেন ভিডিঅ'টো চাই সকলোকে। আৰু যিবিলাকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব গাইজ। তো বেছি দেৰি নকৰোঁ, এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। লেটছ গেট ষ্টাৰ্টেড গাইজ। গাইজ মই ৱাওৰ 3-4টামান প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ, চ' ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ ফাৰ্ষ্ট প্ৰডাক্টটো হৈছে ৱাও স্কিন চায়েন্স ৰেড অনিয়ন ব্লেক স্কিপ অইল শ্বেম্পু। সেয়া আৰু ইয়াৰ নেট ভলিউম 300 ml। বহুত ডাঙৰ হয় এইটো শ্বেম্পুটো, বহুত দিন ইউজ কৰিব পাৰিব আপোনালোকে। আৰু এইটো শ্বেম্পু মানে বহুত বেছি ভাল হয়, মই মানে ৰিভিউ পাইছোঁ, সেইটো কাৰণে ভাবিলোঁ অৰ্ডাৰ কৰি দিওঁ। আপোনালোকে চবৰ পৰা ল'ব পাৰে, মানে এমাজন নাইকা সেইবিলাকৰ পৰা ল'ব পাৰে। চ' এইটো মোৰ ফাৰ্ষ্ট প্ৰডাক্ট। তাৰপিছত গাইজ মোৰ ছেকেণ্ড প্ৰডাক্টটো হৈছে ৱাও স্কিন চায়েন্স উবটান ফৰ্মিং ফেচ ৱাছ উইথ বিল্ট ইন ফেচ ব্ৰাছ ফৰ ডিপ ক্লিনজিং। এয়া আৰু ইয়াত আছে চিকিপিয়া ফ্ল'ৰ টাৰ্মাৰিক চেফ্ৰন এণ্ড আলমণ্ড এক্সট্ৰেক্ট ৰ'জ ৱাটাৰ। আৰু চেম মই যিটো হল ভিডিঅ'ত দেখাইছিলোঁ চেম এপ্লিকেটৰ আছে, এইটো ব্ৰাছ আছে এইটো। চ' ইউজ কৰিব বহুতো বেছি ভাল হয়, জাষ্ট ইয়াৰ অকণমান বেলেগ হয়। আৰু বাকীটো ৱাৰে আছিলে, এইটো ৱাৰে হয়, ঠিক আগৰটো ৱাৰ আছিলে আৰু এইটোতো ৱাৰে হয়। আৰু এইটোৰো মই ৰিভিউ বহুত বেছি ভাল পাইছোঁ, চ' এইটো অৰ্ডাৰ কৰি চাইছোঁ, নাজানো কেনেকুৱা হয়। ৱাওৰ প্ৰডাক্টবিলাক আপোনালোকে সকলোৱে ইউজ কৰিব পাৰে। এইটো সুইটেবল ফৰ অল স্কিন টাইপ হয়, আৰু ইয়াত কোনো কেমিকেল এড কৰা নাথাকে, ইয়াত এইটো নেচাৰেলি হয়। চ' এইটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে। তাৰপিছত গাইজ মোৰ থাৰ্ড প্ৰডাক্টটো হৈছে ৱাও ডেইলি ব্ৰড স্পেক্ট্ৰাম UVA এণ্ড UVB প্ৰটেকশ্যন ছানস্ক্ৰীন। এইটো হ'ল ছানস্ক্ৰীন, ৱাওৰে হয় এইটো।
আৰু 35 SPF হয় অল স্কিন টাইপ হয় ইয়াত আছে এভোকাডো তাৰ পিছত ৰজবেৰী এক্সট্ৰেক্ট আৰু তাৰ পিছত আছে কেৰট এক্সট্ৰেক্ট সো আপোনালোকে এটো ইউজ কৰিব পাৰে একচুয়ালি এটো আপোনালোকে ঘৰত থাকিলে ইউজ কৰিব পাৰে বা আপোনালোকে কৰবাত ওলাই গলেও এটো ইউজ কৰিব পাৰে মই এটো কিন্তু ইউজ কৰি চাইছো ভাল পাইছো মানে ইউজ কৰি মানে স্কিনটো একদম মানে কলা পৰি নাযায় আৰু যিমান ৰ'দ হলেও মানে আপোনাৰ স্কিনটো ঠিকে থাকে কলা পৰি নাযায় সো আপোনালোকে এটো অৰ্ডাৰ কৰি ল'ব পাৰে মই ইয়াৰ লিংকটো দি দিম আপোনালোকক ডেসক্ৰিপচন বক্সত তাৰ পিছত গাইস মোৰ ফৰ প্ৰডাক্টটো হৈছে ওয়াও হিমালয়ান ৰ'জ হেণ্ড এণ্ড নেইল ক্ৰীম এইটো মই নাজানো কেনেকুৱা হয় এইটো জাস্ট এইটো কিন্তু একচুয়ালি ফ্ৰী পাইছো গাইস সঁচা কথাটো কৈ দিও মানে ওয়াওৰ ভালে কেইটা প্ৰডাক্ট অৰ্ডাৰ কৰাৰ কাৰণে এইটো ফ্ৰী দিছে কিন্তু ইয়াৰ কিন্তু দামটো বহুতে হয় ইয়াৰো দামটো কম নহয় 349 হয় ইয়াৰ হেৰিটো দামটো বাট এইটো কিন্তু ফ্ৰী পাইছো নাজানো কেনেকৈ ইউজ কৰিব লাগে এইটো হেনো নেইল আৰু ক্ৰীমত সৰি এইটো হেনো নেইল আৰু হেণ্ডত ইউজ কৰে নাজানো নেইলত বা কেনেকৈ ইউজ কৰে ৰ'জ আছে ইয়াতে ৰ'জ এইটো ওয়াওৰে হয় গাইস তাৰ পিছত গাইস মোৰ ফিফথ প্ৰডাক্টটো হৈছে পাৰ্পলৰ উইংকিং টুগেদাৰ কাজল এইটো কাজল হয় কাজলটো কিন্তু বহুত বেছি ধুনীয়া হয় একদম মানে হেৰি হয় আৰু একদম ডাৰ্ক শেডৰ হয় বেয়া নহয় মানে বহুত বেছি ভাল কৰি বহুত বেছি ইয়াৰ দাম 99 লৈছিলে চাগে কিতনি মানে লৈছে সো এইটো ফাইভ প্ৰডাক্ট আৰু গাইস মোৰ লাষ্ট প্ৰডাক্টটো হৈছে দুটা মাস্ক শীত মাস্ক মানে এইটো মই ফাৰ্ষ্ট টাইম ইউজ কৰিব ওলাইছো গাইস লেমন এটা হল লেমন ব্ৰাইটনিং শীত মাস্ক আৰু এটা হল কাকম্বৰ কুলিং শীত মাস্ক এটা ঠাণ্ডা পেলাই থব আৰু এটা ব্ৰাইটনিং কৰিব কাৰণে মোৰ ফেচটো মই কেনেদৰে ইউজ কৰোঁ আপোনালোকক দেখাম ময়ো কিন্তু ফাৰ্ষ্ট টাইম ইউজ কৰিব ওলাইছোঁ কেনেকৈ ইউজ কৰোঁ ময়ো ইমান নাজানো চাব লাগিব ভিডিঅ'ত তাৰপিছত ইউজ কৰিম চ' গাইছ এই দুটা ফাৰ্ষ্ট টাইম মই অৰ্ডাৰ কৰিছোঁ সো গাইজ এইখিনি আছিলে মোৰ আজিৰ প্ৰডাক্ট কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিবিলাকে ছাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আৰু গাইজ লাইকটো কৰি দিব প্লিজ বাই বাই